হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ভাবিছে চাগে মই কি দেখুৱাইছোঁ ন? আজিৰ ভিডিঅ'টো এই লিপষ্টিকৰ ওপৰতে বনোৱা হৈছে। এই যিমানখিনি মোৰ লিপষ্টিক দেখিছে ন, গোটেইখিনি লিপষ্টিক মোৰ অলৰেডি আদায়। ইয়াত লিপষ্টিক নাই আৰু মই এইখিনি চব পেলাই থৈ দিছিলোঁ। আৰু আজি আমি এই লিপষ্টিকখিনিকে যে আকৌ আমি কেনেকৈ ইউজ কৰিব পাৰোঁ, ইয়াত যে কিমানখিনি প্ৰডাক্ট আমাৰ ৱেষ্ট যায়, সেইখিনিকে মই আপোনালোকক দেখুৱাম। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। বেছি সময় নালাগে, জাষ্ট আপোনালোকে অকণমান সময় দিয়ক। যিমানখিনি ইয়াত প্ৰডাক্ট আমাৰ ৱেষ্ট যায়, য'ত আমাৰ যি লিপষ্টিকটো শুকাই যোৱাৰ কাৰণে আমি এনেকৈ পেলাই থৈ দিওঁ, এয়া দেখিছে এয়া। আৰু এইখিনি মই অকণমান প্ৰথমতে গৰম পানীত অকণমান দি লৈছিলোঁ। গৰম পানী দিয়াৰ কাৰণে বস্তুটো মানে অকণমান মই জাষ্ট গলাই লৈছোঁ, যাতে ছাইডৰখিনি যিমানখিনি আছে সেইখিনি ওলাই যাওক। ইয়াৰ পিছতে আমি প্ৰচেছটো আৰম্ভ কৰিম। চ' ভিডিঅ'টো চাই থাকিব। আমাৰ এই লিপষ্টিকখিনি ৰিইউজ কৰিবৰ কাৰণে প্ৰয়োজন হ'ব অলপ গৰম পানী। গৰম পানীখিনি খুব মানে বেছি গৰমো নহয়, একেবাৰে ঠাণ্ডাও নহয়। আৰু ইয়াত লাগিব আমাক অলপ নাৰিকল তেল। মানে এই গোটেইখিনি প্ৰচেছটো মোৰ ছোৱালীহে কৰি আছে। শুকান হৈ আছে, চাওক একেবাৰে শুকান, দেখিব পাৰিছে আপোনালোকে। একেবাৰে লিপষ্টিকটো সম্পূৰ্ণ ড্ৰাই হৈ আছে আৰু অলপ পিছতে আমি এই প্ৰচেছেৰে লিপষ্টিকটো একেবাৰে ৰিইউজ কৰিব পৰা কৰি দিম। এয়া চাওক, আমাৰ লিপষ্টিকৰ ভিতৰত ন প্লাষ্টিকৰ এটা প্ৰলেপ থাকে, যাক নেকি আমি লিপষ্টিকখিনি লিকুইড কৰাৰ আগতে উলিয়াব লাগিব আৰু তাক চাফা কৰিব লাগিব। চাফা কৰি তাত সোমাই থকা প্ৰডাক্টখিনি উলিয়াব লাগিব। ইয়াৰ পিছতে আমাৰ ড্ৰপা নথকাৰ বাবে আমি চামুচেদি অলপ পানী দিলোঁ। তাৰপিছত আমি 4 টোপাল নাৰিকল তেল দিলোঁ। নাৰিকল তেল দিয়াৰ পিছত ইয়াক খুব মতে মিক্স কৰিব লাগিব, বটলৰ সাফৰটো মাৰি। তাৰপিছত মিক্স কৰাৰ পিছতে চাওক কিমানখিনি প্ৰডাক্ট ওলাই পৰিছে। আৰু এই প্ৰডাক্টখিনিকে আকৌ বাৰ বাৰ মিক্সিং কৰি থাকিব লাগিব। মিক্সিং কৰি যেতিয়া আপোনাৰ সম্পূৰ্ণ মিক্স হৈ যাব, তাৰপিছত আপোনাক এই কভাৰটো লগাই দিব লাগিব। তাৰপিছত এয়া চাওক কিমান ধুনীয়াকৈ কালাৰ উঠি আহিছে। ইয়াৰ আগতে আপোনালোকক দেখুৱাইছিলোঁ, একেবাৰে বটলটোত অকণমানো লিপষ্টিক নাছিলে, এতিয়া ইমান ধুনীয়া হৈ পৰিছে। চাওক, ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকে এনেধৰণে খালী হৈ থকা ঘৰত লিপষ্টিকৰ বটলসমূহ সংগ্ৰহ কৰি ৰাখিব, যাতে আপোনালোকে ৰিইউজ কৰিব পাৰে। আৰু আকৌ আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক লৈ আহিম। যদি আপোনালোকে মোৰ ভিডিঅ'টো ইউটিউবত চাই আছে তেতিয়াহ'লে মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে মোক ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। এতিয়ালৈ আহিছোঁ। ভালে থাকক, কুশলে থাকক। লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'লৈ। তেতিয়ালৈকে বাই বাই।